বছৰতে হায়াৰ ছেকেণ্ডাৰী কাউন্সিল আৰু সেবাৰো বিলয় হ'ব যাতে তেখেতসকলে পৰীক্ষা মেট্ৰিক পাতিলেও যাতে একেখন কাউন্সিলে পাতিব পাৰে 12 হলেও যাতে একেখন কাউন্সিলে পাতিব পাৰে তেওঁলোকে 11তো পৰীক্ষা পাতিব পাৰে ইচ্ছা কৰিলে 9 10 11 12 এটা ব্লক হ'ব যাক আমি সিনিয়ৰ সেকেন্ডাৰী বুলি কম আৰু 9 10 11 12 হক সামৰি সিনিয়ৰ সেকেন্ডাৰী স্কুল বা সেকেন্ডাৰী স্কুল হ'ব ক্লাস 10ৰ যেটো গুৰুত্ব সেইটো হয়তো আগৰ দৰে নাথাকিব আমি হয়তো মেট্ৰিক পাতিম বেলেগ কথা কিন্তু ইট উইল বি 9 10 11 12 একেলগে এটা গোট হ'ব এইটো হল আজি আমি প্ৰথম কৰিলো ইয়াৰ লগত ক্লাস 5ৰ টেক্সট বুকবোৰ এতিয়া বদলি যাব ৰাষ্ট্ৰীয় শিক্ষা নীতি মতে ক্লাস 5 লৈকে অৰ্থাৎ আগৰ যেটো আপুনি ক'ব পাৰে মই আগতে কোৱাৰ দৰে ক্লাস 2 লৈকে তাত হ'ব ল্যাঙ্গুৱেজ ইন্ট্ৰোডাকচন প্ৰিপাৰেটৰীত হ'ব কনসেপ্ট বিলাক জনোৱা এই ধৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যি পেডাগগী ৰিকমেন্ড কৰা হৈছে পাঠ্যক্ৰম ৰিকমেন্ড কৰা হৈছে 2023 চনৰ 1 এপ্ৰিলৰ পৰা পাঠ্যক্ৰমটো ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি সজোৱা হ'ব